নমস্কাৰ। এই মানুহজনক দেখিলে কিবা খংহে উঠি আহে আজিকালি। মুখখন বেকা কৰি কৰি কথা কয়, একেবাৰে হজম নহয়, ডাইৰেক্ট ফাউচকেহে মাৰে। এতিয়া মন্ত্ৰীৰ পাৱাৰ দেখুৱাই এৰেষ্ট কৰিলেও কৰক, কিন্তু সঁচা কথা ক'বলৈ ভয় নকৰোঁ। মানুহজনৰ কথাখিনি আজিকালি কিবা হজম নোহোৱা হৈছে। আজি বানপানী হোৱা 24 দিন হ'ল। 24 দিনৰ পিছত এইজনা ওলাইছে, ওলাই লৈ বেলেগ একো কথা নাই, ডাইৰেক্ট হিন্দু মুছলিমৰ ৰাজনীতি আৰম্ভ কৰি দিছে। যেতিয়া বানপানী হৈছিলে, আমাৰ অসমীয়া মানুহে যেতিয়া খাবলৈ নাপাই ককবকাই মৰিছিলে, নিজৰ চকুৰ আগত নিজৰ মৰমৰ ঘৰখন উটি গৈছিলে, নিজৰ চকুৰ আগত কাৰোবাৰ মাক হেৰাই গৈছিলে, কাৰোবাৰ পত্নী হেৰাই গৈছিলে, কাৰোবাৰ নিজৰ ল'ৰা ছোৱালী হেৰাই গৈছিলে, বহুতৰে সপোন ভাঙি চুৰমাৰ হৈ গৈছিলে, তেতিয়া কিন্তু এইজনাৰ দুখ লগা নাছিলে। এতিয়া দুখ লাগিছে, এইজনাই কান্দিছে এতিয়া কিয়, যে বদৰুদ্দিন চাহাবৰ ওচৰত আমাৰ অসমীয়া মহিলা মানুহে সেৱা কৰি কৰি 500 টকাকে লৈছে। সেই দৃশ্য দেখি এইজনা এতিয়া শোকত ভাগি পৰিছে, এইজনাই কান্দিছে, কৈছে বাংলাদেশীয়ে অগ্ৰাসন চলাইছে বুলি তেওঁ ক'বলৈ আৰম্ভ কৰিছে। একেবাৰে ভাল নলগা হৈছে এইজনাৰ কথা, ডাইৰেক্ট আবুল তাবুল বকা আৰম্ভ কৰিছে। এতিয়া আমি সকলোৱে দেখি আছো, সকলোৱে দেখিছো যে এই বানপানীৰ সময়ত, এই দুৰ্যোগৰ সময়ত কোনখিনি মানুহ তালৈ গৈছে, কোনে সহায় কৰিছে, কোনে নাই কৰা, সকলো দেখিছো আমি। বানপানী হোৱা 14 দিনৰ পিছতহে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সাহায্য দিছে, সেইখিনিও দেখিছো। এজন দায়িত্বশীল মন্ত্ৰী হিচাপে কি কথাৰ ওপৰত আলোচনা কৰিব লাগিছিলে? অৰ্থাৎ 3খনকৈ ডিষ্ট্ৰিক্টত সাগৰ সদৃশ পানী আহিল ক'ৰ পৰা? এই মানুহখিনিক এতিয়া কেনেধৰণে পুনৰ সংস্থাপন কৰা হ'ব? যদি আকৌ তেনেধৰণৰ দুৰ্যোগ আহি পৰে, তেনেহ'লে সেই দুৰ্যোগৰ লগত ৰাজ্য চৰকাৰে কেনেধৰণে মোকাবিলা কৰা হ'ব, এই সম্পৰ্কে আলোচনা কৰিব লাগিছিলে। 15,000 টকাকৈ ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক সাহায্য যি ঘোষণা কৰিছিলে, তাত অনিয়ম কিয় হৈছে, তাৰ ওপৰত এই মন্ত্ৰীয়ে প্ৰশ্ন কৰিব লাগিছিল। কিন্তু ডাইৰেক্ট সেইবোৰ কথা নাপাতি কি কৰিছে, হিন্দু মুছলিমৰ আৰম্ভ কৰি দিছে, হিন্দু মুছলিমৰ ৰাজনীতি। তেওঁলোকে দেখি এতিয়া ভয় খাইছে, কাৰণ এই বানপীড়িত সময়ত, বানপানীৰ সময়ত আমি দেখা পাইছোঁ হিন্দু মুছলিম উভয়ে তাত গৈ পেলাই যিখিনি বানপীড়িত ৰাইজ, যিখিনি অসহায় ৰাইজ সহায় কৰিছে, তেওঁলোকে দেখিছে এতিয়া দেখোন কথা অলপ গড়বড় আছে, আমাৰ যি হিন্দু মুছলিমৰ আমাৰ বজাৰ, এই বজাৰখন এতিয়া বন্ধ হ'ব। সেইকাৰণে এতিয়া এইজনাই কি কৰিছে, এওঁলোকৰ যিমানখিনি অন্ধভক্ত আছে, অন্ধভক্তক লগাই দিছে, ভিডিঅ' বনা, আজমল চাহাবৰ বিৰুদ্ধে ভিডিঅ' বনা, আজমল চাহাবক ক্ষমা কৰিবলৈ বাধ্য কৰ, এনেধৰণে লগাই দিছে গোটেই অন্ধভক্তসকলক। আৰু অন্ধভক্তসকলেও নন ষ্টপ লাগি গৈছে, আজমল চাহাবে ক্ষমা খুজিব লাগিব, আমাৰ স্বাভিমানী অসমীয়া মানুহক তেওঁ ভৰিত পেলাইছে। আজমল চাহাবে নিজেই কৈছে, আমাৰ ইছলামত ভৰিত ধুই সেৱা কৰা নিয়ম নাই। এতিয়া তেওঁ যিহেতু বেমাৰী হৈ আছে, তেওঁ বহি আছে, সেইকাৰণে আমাৰ মহিলাসকলে গৈ এনেধৰণে মূৰ দুৱাই দুৱাই পইচাকেইটা লৈছে। আৰু এই মন্ত্ৰীজনাই কৈছে যে বাংলাদেশীৰ ওচৰত, বাংলাদেশী কেনেকৈ হ'ল? কেন্দ্ৰতো তোমালোকৰ চৰকাৰ, ৰাজ্যতো তোমালোকৰ চৰকাৰ, পাৱাৰত তোমালোক নিজেই আছা, তাৰপিছতো এই বদৰুদ্দিন আজমলে MLA খেলিবলৈ চান্স কেনেকৈ পালে যদি বাংলাদেশী? আজি তেওঁ এজন সন্মানীয় বিধায়ক হ'বলৈ কেনেকৈ চান্স পালে? কাৰণ তোমালোকে পাৱাৰত আছা। যদি সঁচাকৈ বাংলাদেশী, এৰেষ্ট কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া, নহ'লে বাংলাদেশলৈ পঠিয়াই দিয়া। অকল তোমালোকে হিন্দু মুছলিমৰ ৰাজনীতি কৰি আৰু তোমালোকৰ নচলিব। কিন্তু ৰাইজে এতিয়া সকলো দেখিছে, ৰাইজ সচেতন হৈছে, ৰাইজে দেখি আছে কোনখিনি মানুহে সহায় কৰিছে, নাই কৰা, আমি নিজেই দেখা পাইছোঁ। গতিকে এই কথাখিনি, মই যিখিনি কথা কৈছোঁ, এই কথাখিনিত যদি যুক্তিযুক্ততা আছে, আপোনালোকে যদি যুক্তিযুক্ততা আছে বুলি ভাবে, তেন্তে কমেণ্ট কৰি জনাব।